নমস্কাৰ বন্ধুসকল, মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ বহু সময় বিৰতিৰ পিছত। টেকনিকেল পৰামৰ্শ চেনেলটোলৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোক ভালেই আছে। মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টোত আপোনালোকক কিছুমান নজনা কথা জনাম। আপোনালোকে এই প্লাষ্টিক বটলত পানী খায় নেকি? আপোনালোকে প্লাষ্টিক বটলত পানী খায় নেকি? যদি খায়, আপুনি ভাবিব নোৱাৰিব কিমান ভয়ংকৰ আপোনাৰ স্বাস্থ্যৰ বাবে, কিমান ক্ষতি কৰিব পাৰে আপোনাৰ স্বাস্থ্য। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰাকৈ। আমাৰ সমাজত আজিৰ দিনত প্লাষ্টিকৰ ব্যৱহাৰ বহুত দেখিবলৈ পোৱা গৈছে। আপোনালোকে হয়তো ভালকৈ জানে কিমান প্লাষ্টিক ব্যৱহাৰ চলি আছে। আজি আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ প্লাষ্টিকে আমাৰ সমাজত বা আমাৰ জীৱনত ক্ষতিসাধন কৰিব পাৰে। যদি কোনোবা প্লাষ্টিক বটলত PET আৰু ত্ৰিকোণৰ ভিতৰত নাম্বাৰ 1 লিখা থাকে, তেতিয়া আপোনালোকে গম পাব যে এই বটলটো পলিথিনেৰে বনোৱা হয়। এই বটলটো পানী, ছ'ডা বাবে বনোৱা হয়। পানীৰ বটল, ছ'ডাৰ বটলৰ কাৰণে বনোৱা হয়। গতিকে এই বটলটো বাৰে বাৰে ব্যৱহাৰ কৰিব নালাগে। বাৰে বাৰে ব্যৱহাৰ কৰিলে দেহত ক্ষতি কৰে। এই বটলটো পানী বটল, ছ'ডাৰ বটলৰ কাৰণে বনোৱা হয়। এই বটলটো, এই প্লাষ্টিকৰ বটলটো একবাৰ ব্যৱহাৰ কৰিব পাৰি, বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি। এই বটলটোত বেক্টেৰিয়া জমা হয়। গতিকে এই বটলটো বাৰে বাৰে ব্যৱহাৰ কৰিব নালাগে। বাৰে বাৰে ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। যদি কোনোবা বটলত ত্ৰিকোণৰ ভিতৰত নাম্বাৰ 2 লিখা থাকে, তেতিয়া আপোনালোকে গম পাব যে সেই বটলটো হাই ডেনচিটি পলিথিনেৰে বনোৱা হয়। সেই বটলটোত কোনো ক্ষতি নাথাকে। এইবোৰ প্লাষ্টিক বটল বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। এই প্লাষ্টিকেৰে জগ বনোৱা হয়, জুচ বটল বনোৱা হয়। আপোনাৰ স্বাস্থ্যৰ পক্ষে কোনো হানিকাৰক নহয়। আপুনি সেইবোৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব। এইবোৰ প্লাষ্টিক বটল বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি, কাৰণ সেইবোৰত বেক্টেৰিয়া জমা হোৱাৰ চান্স নাথাকে। আৰু সেইবোৰ প্লাষ্টিকেৰে পানী জগ, জুচ বটল এইবোৰ বনোৱা হয়। এই প্লাষ্টিকে আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ ক্ষতিসাধন নকৰে। নাম্বাৰ 3, যদি কোনোবা প্লাষ্টিকৰ বটলত বা প্লাষ্টিকত PVC লিখা থাকে বা ত্ৰিকোণৰ ভিতৰত 3 লিখা থাকে, তেতিয়া আপুনি গম পাব সেই প্লাষ্টিকটো আপোনাৰ বাবে ভয়ংকৰ আৰু আপোনাৰ বাবে, আপোনাৰ স্বাস্থ্যৰ পক্ষে বহুত ক্ষতি সাধন কৰিব পাৰে। আপুনি সেই প্লাষ্টিক বটলটো বা প্লাষ্টিকটো আপুনি ব্যৱহাৰ নকৰিব, কাৰণ সেই প্লাষ্টিকটো বা বটলটো পলিইথিলিন ক্লৰাইডেৰে বনোৱা হয়। আৰু কাৰণ আপোনাৰ সেই বটলটো ব্যৱহাৰ কৰিলে কেঞ্চাৰ হোৱাৰো সম্ভাৱনা থাকে। নাম্বাৰ 4, যদি কোনোবা প্লাষ্টিক বা প্লাষ্টিকৰ বটলত ত্ৰিকোণৰ ভিতৰত নাম্বাৰ 4 LDPE লিখা থাকে, আপুনি বুজিব যে এই প্লাষ্টিকটো বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। কাৰণ সেই প্লাষ্টিক বা প্লাষ্টিকৰ বটলটো ল' ডেনচিটি পলিথিনেৰে বনোৱা হয়। আৰু এই প্লাষ্টিকৰ পৰা শ্বপিং বেগ, যিকোনো আমাৰ বেগ থাকে, বস্তু অনা, বজাৰ কৰা বেগ, সেইবোৰ বনোৱা হয়। সেইকাৰণে আপুনি ইয়াক বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। আপোনাৰ কোনো স্বাস্থ্যৰ ক্ষতিসাধন নকৰে। কাৰণ এই প্লাষ্টিকবোৰক
লো ডেনচিটি পলিথিনেৰে বনোৱা হয় আৰু এই পলিথিনেৰে শ্বপিং বেগ ইত্যাদি বেগ বনোৱা হয়। আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক নহয়। আৰু এটা কথা ক'ব ৰৈ গৈছে, টেকনিকেল পৰামৰ্শ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।